কালিৰ পৰা আৰম্ভ হ'ল হৰিয়াজান হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী। এজাক ল'ৰা ছোৱালী পখিলা খেলি টাংগুটি খেলি সময় পাৰ কৰাৰ বয়স এওঁলোকৰ কি নিপুণতাৰে ডলা বৈ নিজৰ পঢ়াৰ খৰচ যোগাৰ কৰে নিজে। বানপানীত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ওচৰত জনপ্ৰতিনিধি ইংঠি বানে খহাই পেলোৱা কালভাৰ্টৰ স্থানত দলং নিৰ্মাণৰ যাৱতীয় নিৰ্দেশ গড় কাপ্তানি বিভাগক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই সঞ্চেতা তেৰনপি লৈ আহিছোঁ প্ৰথমটো খবৰলৈ। হৰিয়াজান হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী ইতিমধ্যে যোৱা 7 অক্টোবৰৰ পৰা হৈছে আৰম্ভ। অহা 10 অক্টোবৰলৈকে হ'বলগীয়া এই কাৰ্যসূচী কালি পুৱা 10 বজাত হৰিয়াজান হাইস্কুলৰ অধ্যক্ষা পূৰ্ণিমা গগৈয়ে স্কুলৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে স্বৰ্ণ জয়ন্তী উদযাপন সমাৰোহৰ আদৰণি সমিতিৰ সভাপতি তথা কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকে আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে। তাৰ পিছত স্বৰ্ণ জয়ন্তী বৰ্ষৰ উদযাপনৰ প্ৰধান তৰুণখনো উন্মোচন কৰে সভাপতিগৰাকীয়ে। ইতিমধ্যে স্কুলখনৰ প্ৰতিটো কামত হাত আগবঢ়াই শিক্ষা বিস্তাৰৰ কামত আত্মনিয়োগ কৰি সংসাৰ ত্যাগ কৰি যোৱা বৰণ্য ব্যক্তিসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আছু কেন্দ্ৰীয় কমিটিৰ সম্পাদক লৰিণজ্যোতি গগৈয়ে। ইয়াৰ পিছত গ্ৰন্থমেলা আৰু বিজ্ঞান প্ৰদৰ্শনী উদ্বোধন কৰে বোকাজান SDP RO পুষ্পৰাজ সিঙে। সিদিনা উদ্বোধনী কাৰ্যসূচী শেষ হোৱাৰ পিছতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হয়। উল্লেখ্য, এই গ্ৰন্থমেলাত কাৰ্বি লামেট আমায়ে দিছে গ্ৰন্থ বিপণী। আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। এজাক ল'ৰা আৰু ছোৱালী যিটো বয়সত সাধাৰণতে ল'ৰা ছোৱালী মখাই পখিলা খেলি টাংগুটি খেলি পাৰ কৰিব লাগিছিল সময়, কিন্তু এওঁলোক ব্যস্ত আছে আজি দেওবৰীয়া বজাৰত বিক্ৰী কৰিবলগীয়া ডলা বৈ উলিয়াবৰ বাবেহে। প্ৰতি দেওবাৰে এনেদৰে সিহঁতে ডলা চালনী বয় আৰু কৰে উপাৰ্জন আৰু উলিয়াই নিজৰ পঢ়া খৰচ নিজেই। আশ্চৰ্যৰ বিষয় যে এওঁলোকে নোচোৱাকৈ বব পাৰে একোখন ডলা চালনী। সেয়েহে ক'ব পাৰি এই মহাল ল'ৰা ছোৱালীৰ এয়া অসাধাৰণ প্ৰতিভা। ক'ত আছে এনে প্ৰতিভাধৰ ল'ৰা ছোৱালী, চাওঁ আহক বীৰেন ইংহিৰ এই ৰিপৰ্ট। পশ্চিম কাৰ্বি আংলঙৰ কুঠেপি অঞ্চল প্ৰতি দেওবাৰে এইদৰে সৰু সৰু ল'ৰা ছোৱালীয়ে বাঁহৰ ডলা চালনী বয় উলিয়ায়। দেওবৰীয়া বজাৰত বিক্ৰী কৰিবলৈ লৈ যাব এইবোৰ ডলা চালনী। চাওক কি নিপুণতাৰে আৰু দ্ৰুত গতিত তেওঁলোকে চলাইছে হাত। এই ফমকুৰু আৰ্নি মাতে সানডে বাংসো সানডে আৰ্নি নন নিলিকেদো লাকে ওয়েস্ট কাৰ্বি আংলং আৰু কুঠিপি আহাৱাৰ আলং চেহাৰা দং পুৱাৰ অনসদো চেহাৰা দং আৰু ৰং আপুথাক নিলি আৰজুলং পেলা দাগ না हमरिल लासन हेलो जेला बांसो आरং लং किबि किथि पेनचें लक सारपि सारपु सितामे adon tin sita beleng hekrung lapen ketar layu kibu pensi latum jopar ni jopar dap kibu pensi cepang reng lo lapen usumar tum sita mit hek pikpak labangso abirta long pensi nili dagwang lo lasi labangso abirta ke long pen nili dagwang pen ahok pet hek monong lo je usumar bihek hek tum sita me kibu bangke hek pikpik lasi nili na peklang ponji alang tum kibu alang tu amek lang lepin pensi sita me kibu bangke hek pikpik nonta dak bangko bang frok sumar tum dolo lapela tum dak bubom lo nasi alang tum kibulong nili peklang ponpo to niso arta langdam nang liputang te ningkan troksi mate ningkan arkep sidolang la ningkan troksi ningkan arkep kedo supi sitame alang li imbu tek serlo lasi bongbong nang kosol la komasi kibu nang sala nang fan kibu masih nathan lo ha bongbong terak upasi nang thana hedalo lasi terak re ignut risomar so do lang risomar so masih ning arjupon po alang tame lang lepin masih tame bu pon theklo lasi nang phan kibu nang than komala bai nang pai koman tu arta masih nang phan nang than lo ningkan po arta pen nang school mama dunde dun konan kelas nang gedung ke kelas 5 ko school lo oriental English Academy Kolonga. Alang li cari pon bom lapen ke lahu kibu ke keleng loksta me alang li papi pe paprang pik. Lasi non adak du ulang ni di inut pe inut sumar fanar juponji alang li tum kacar li komar ciket han pon ma koson ma
aning karong aji palang tu kibu putak ni dino peklang bon po lasi kadu ko be phanta ingphong ka peklang frui masi ni chuning rilo koson si langli tum kibu ma lapen ke amek langli pin penang li nang punang lang thako punang lang bom pen putek ma to punang lang mom tha putek ma kadu ka be setame lapuson si amek langli pin setame putek lasi labang so adi malong jong si government atum pen IC institute son mate hem kimpi posante kibu keleng hem kimpi posante langtum sande ar nike lapuan so se alang tum ingdang ponji mate ladak la son kibu kelang aning ke hang tum sitame wang pen lang long ji lang litum phan ladak kutipi hawara long usumara tum beleng butek petpu alam ka jethan chot bangke hoy arjumi me data hai mene la se pinier ni bangke sande la bangso sande ni bangke especially la daga phan padong si wanglor wang pen karbiang long adang pia phan karbia khe phan la daga hawara usumara tum ke claim ke dam puthak nili card news bape klang ponji phan se pindak wanglo nili card news kheroni biran singi নুসুৱাকৈ বব পাৰে এওঁলোকে তেওঁলোকৰ বয়স 5 বছৰৰ পৰা 8-9 বছৰ পঢ়াৰ খৰচ উলিয়াব লাগে নিজে একোখন ডলা বই উলিওৱাৰ বাবদ পায় 5 টকা আৰু নিপুণ এজনে দিনত 10 টকাকৈ বই উলিয়াব পাৰে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ তৰফৰ পৰা এই মখা লৰা ছোৱালীৰ বাবে এই এলেকাত বাহিৰে বুৱা কটা ভৱন নিৰ্মাণ কৰি দিয়া হলে লৰা ছোৱালীজাক ৰ'দ বৰষুণতো বই থাকিব পাৰিলেহেঁতেন আৰু বাহিৰৰ পৰা অহা পৰ্যটকসকলক এই কাৰুকাৰ্য প্ৰদৰ্শন কৰিব পৰা গলহেঁতেন প্ৰদৰ্শনৰ লগতে ব্যৱসায় দুটা কামেই হৈ উঠিলহেঁতেন আহিনৰ বানপানীয়ে ভীষণ ক্ষতিগ্ৰস্ত কৰা ৰাজ্যৰ ওচৰত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা জনপ্ৰতিনিধি জগত সিং ইংটি আজি উপস্থিত হৈ গৈ বানত পীড়িত ৰাজ্যৰ সুখ দুখৰ লগতে বানপানীত ক্ষয়ক্ষতিৰ বুজ ল'বলৈ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নম্বৰ আদৰ্শ আৰু পিটি আদঙৰ মাজেৰে যোৱা আৰজি ৰোডৰ কালভাৰ্ট যোৱা 7 অক্টোবৰৰ দিনা হোৱা বানৰ প্ৰাবল্যতাত খহি পৰা অৱস্থা পৰিদৰ্শন কৰে কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে যাৰ বাবে অঞ্চলটোৰ ৰাইজ এতিয়া যাতায়াতৰ বাবে হৈছে ভীষণ হাহাকাৰ ৰাজ্যৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যবাহী সদস্য তথা জনপ্ৰতিনিধিগৰাকীয়ে বৰপথাৰ গড় কাপ্তানী সংমণ্ডল বিভাগৰ হতে আলাপ আলোচনা কৰি অতি শীঘ্ৰে কালভাৰ্ট খহি যোৱা অংশ এখন দলং নিৰ্মাণৰ বাবে যাৱতীয় নিৰ্দেশ দিছে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ডিফু লাংপি দেহাংগীৰ গাঁৱলীয়া বেংকৰ মুখ্য শাখাক কৰ্মচাৰী তথা বিষয়ববীয়াসকলে মিলি আজি ৰূপায়ণ কৰিলে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱা 9 বজাত লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ মুখ্য শাখাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ প্ৰয়াত জননেতা চেমছন সিং ইংটি পাৰ্কৰ সন্মুখলৈ সাফাই কাৰ্যসূচী সম্পন্ন কৰে উল্লেখ্য এই সাফাই কাৰ্যসূচীত লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ বিষয়া তাৰিত ৰঞ্জন দেৱ কাৰ্বি সাহিত্য শাখিত পৰিষদৰ উপসচিব দেউৰী ৰংহাং প্ৰমুখ্যে লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ বজাৰ শাখা দিলাজী শাখা আৰু আসাম হিলছ মেডিকেল কলেজ শাখা বেংকৰ কৰ্মচাৰীসকলে যোগদান কৰে পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো সমু বাণিজ্যিক বিৰতি House of Milin. Discount on all collection. 70% discount on items like ornaments, earrings, garments, dress, shoes, bags, baby blanket, etc. No discount on new collection. It remains as usual. House of Milin, Main Market, near Day Engineering, Difu, Karbi Anglong, Assam. SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here.
3,000 off on scooty and 1,500 off on bike only for GovT employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SME Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ SMV Motors, all types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. Aturkimi Outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে মাত্ৰ 4 বছৰ 6 মাহ বয়সতে সংঘটিত সেই ভয়ংকৰ দুৰ্ঘটনাটোৱে ঘোৰ অমানিশা নমাই আনিছিল যুৱকজনৰ জীৱনলৈ 18 বছৰ পূৰ্বে সংঘটিত সেই দুৰ্ঘটনাটোৱে যুৱকজনৰ পৰা কাঢ়ি নিলে সকলো আজি হি অসহায় এমুঠি অন্নৰ বাবে হাহাকাৰ যুৱকজনৰ দুৰ্ভাগ্যজনক কথা যে এই কৰুণ গাথাৰ আৰতো আছে ৰাজ্যৰ শক্তি বিভাগে সুন্দৰ হুঠাম দেশৰ এই দুৰ্ভগীয়া যুৱকজনৰ নাম দেউৰাম বৰদলৈ ঘৰ কাৰ্বি আংলং জিলাৰ 2 নং বখলিয়াঘাটৰ 2 নং উদালি গাঁৱত মাত্ৰ 4 বছৰ 6 মাহৰ বয়সতে যুৱকজনৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা হেয়া প্ৰায় 18 বছৰ আগৰ কথা পুৱা ককাকৰ হতে ধান বনা কললৈ গৈছিল দেউৰাম সমনিয়াৰ লগত খেলি থাকুতে হঠাৎ ধান বনা কলৰ ওচৰতে থকা উন্মুক্ত হৈ পৰি থকা ট্ৰেন্সফৰ্মাৰত পৰি যায় দেউৰাম লগে লগে ঘটি যায় ভয়ংকৰ ঘটনাটো মুহূৰ্ততে যেন শেষ সকলো অৱশ্যে সৌভাগ্যক্ৰমে তাৰ জীৱন ৰক্ষা হ'ল কিন্তু এয়া তাৰ দুৰ্ঘটনাৰ পিছৰ অৱস্থা তাৰ বাওঁ হাতখন নাই সোঁ হাতৰ আঙুলি আছে এটা ভৰিৰো নাই কেউটা আঙুলি যাৰ বাবে নোৱাৰে কাম বন কৰিব নোৱাৰে নিজে খাব আনকি পানী খাবলৈও প্ৰয়োজন হয় বিশেষ পাত্ৰ অৱশ্যে কঠোৰ অনুশীলনৰ অন্তত হি ভৰিৰ সহায়ত সোঁ হাতৰ একমাত্ৰ আঙুলিটোৰে লিখিব পাৰে ইয়াৰ জৰিয়তে দেউৰামে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো অৱতীৰ্ণ হৈছে ককাক নাই হেহে এতিয়া হি বৃদ্ধা আইতাৰ কণাৰ লাখুটি স্বৰূপ পিছে হি নিজে অসহায় নিজে একো কৰিব নোৱাৰে তেনে অৱস্থা আইতা ককাকৰ লগত মিললৈ গৈছিলে ধানৰ মিললৈ গৈ পেলাই ককাকে ধান মিলত শিকাব থাকোঁতেই সি গৈ ট্ৰেন্সফৰ্মাৰ মানে হেৰি হৈ আছিলে তাত গৈ এবাৰ তুঁহগুৰি পৰি আছিল তাত গৈ পেলাই আৰু ধৰি দিলেগৈ ঘটনাটো ঘটি গ'ল ধৰি আৰু বহুত ঘেটি মেটি আমাৰ দোকান চোকান এনেকৈ কিবা কিবি ধেৰ আছিলে এতিয়া মাটি বাৰীও বিক্ৰী হ'ল তাৰপিছত গৈ নগাঁৱত ছমাহ হৈছে এটা ভয়ংকৰ ঘটনা তাৰপিছত এতিয়া ল'ৰাটোৰ কষ্টটো হয় এই কষ্ট বিৰাট কষ্ট আপোনাৰ দুখ লাগে কষ্ট হয় তাৰ ককা নাই আপুনি চাই থাকে মোৰ লগতে মই মানে ইটো সিটো কৰি পেলাই মই সেইটো চলাই আছোঁ কেনে প্ৰত্যাহ্বান দেউৰামৰ বাবে এবাৰ ভাবি চাওক সম্প্ৰতি পৰিয়ালটোত উপাৰ্জনকাৰী কোনো নাই এনেদৰে 18 বছৰ কাল ধৰি দেউৰামে পাৰ কৰি আহিছে দুৰ্বিষহ জীৱন এতিয়া অন্ন মুঠিৰ বাবে হাহাকাৰ দেউৰামৰ দেউৰাম বৰদলৈ কি গাঁও 2 নং উদালি ককা দেউতা আছিলে হয় ওচৰতে মানে ৰাইচ মিল এটা আছিলে হয় তাত ককা দেউতাৰ লগত যাওঁতে পিছফালে এটা ট্ৰেন্সফৰ্মাৰ আছিলে মানে কোনো বেৰ নাছিলে তাত ট্ৰেন্সফৰ্মাৰটো খেলি থকা অৱস্থাতে দৌৰি পালোঁ সৰুতে নাজানিছিলোঁ 4 বছৰ বয়সতে দৌৰি পাওঁতে শ্বৰ্ট কৰিলে তাৰপিছত শ্বৰ্ট কৰি পেলাই এনেকুৱা হ'ল তোমাৰ এতিয়া এখন হাত নাই এখন হাতটো সম্পূৰ্ণ নাই সোঁ হাতৰ মাত্ৰ আঙুলি এটা আছে ভৰি আপোনাৰ বাওঁ ভৰি 2টা আঙুলি নাই তাৰপিছত সোঁ ভৰিৰ বুঢ়া আঙুলিটো সিটো খোজ খাই গ'লগৈ তলফালে তোমাৰ অসুবিধা নহয় চলিবলৈ অসুবিধাটো হয় বহুত অসুবিধা হয় হ'লেও এতিয়া মানে কৰি অলপ অভ্যাস হৈ গ'ল তেনেকৈ কৰোঁ আৰু তুমি ভৰিৰে লিখিব পাৰা ভৰিৰে লিখোঁ ভৰি হাত 2টা মিলাই পেলাই লিখিবলগীয়া আৰু পঢ়া শুনা কিমান কৰিছে পঢ়া শুনা 2007 চনতে মেট্ৰিক দিছিলোঁ বেয়া হ'ল 8 চনতো দিলোঁ বেয়া হ'ল ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয় সেইটো সময়ত আৰু পঢ়া শুনা সেইকাৰণে কৰিব নোৱাৰিলোঁ এতিয়া তুমি কি কৰা বৰ্তমান এতিয়া একো কৰা নাই এনেই আছোঁ কিমান বছৰ হ'ল তোমাৰ এই ঘটনাটো এতিয়া মোৰ এক্সিডেণ্টটো হোৱা আপোনাৰ 18 বছৰমান হ'ল চৰকাৰৰ পৰা আজিলৈকে কিতা কৰি এটা পাইছেনে আজিলৈকে একো পোৱা নাই বৰ্তমানলৈকে একোৱেই পোৱা নাই মই চৰকাৰৰ পৰা নাই কোনো দেউৰামৰ কাষত
ৰজাঘৰীয়া কাৰোৰে অহাৰি নাই পিছে আমিত সুহৃদয়বান লোক দেওৰামৰ বাবে আগুৱাই আহিব নোৱাৰোনে গৌতম জন্দাৰ ৰিপৰ্ট হাওৰাঘাট বাংগালুৰুত অনুষ্ঠিত যোগগুৰু ৰবিশংকৰ সৎসংগ অনুষ্ঠানত 7 অক্টোবৰৰ সন্ধিয়াত উষ্ম আদৰণি জনাই কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্যসকলক প্ৰাচীন ভাৰতীয় সংগীত কলাসমূহ উঠি অহা নৱ প্ৰজন্মৰ মাজত দক্ষতা অনুশীলনেৰে দক্ষতা বৃদ্ধি কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্য যোগগুৰুজনৰ এনে এক মহান অনুষ্ঠানতে কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰ্যবাহী সদস্যসকলে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চু কৰি উৰি পালেগৈ বাংগালুৰু শাস্ত্ৰীয় সংগীতানুষ্ঠানত উল্লেখ্য মুখ্য কাৰ্যবাহী সদস্যক আজি এই কাৰ্যত লগ দিলে পৰিষদৰ অধ্যক্ষ হৰেন সিং বে কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি দৰসিং ৰংহাং বিধায়ক ডাক্তৰ মানসিং ৰংপি তথা পৰিষদৰ সদস্য মঙ্গল সিং টিমুং আৰু ৰিতেশ ইংহিয়ে কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনে বকলিয়াঘাটৰ এৰাগাঁও ইংলিছ ME স্কুলত 8 অক্টোবৰত ৰূপায়ণ কৰিলে সজাগতা কাৰ্যসূচী এছ'চিয়েশ্যনৰ সভাপতি চামসিং হানছেৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত অঞ্চলটোৰ কেইবা শতাধিক কৃষকসকল উপস্থিত থাকি কৃষি কাৰ্য সম্বন্ধীয় বহু কথা আয়ত্ত কৰে লাংফেৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বকলিয়াঘাটৰ এৰাগাঁও ইংলিছ ME স্কুলত অনুষ্ঠিত হয় সজাগতা সভা সভাত উপস্থিত কৃষকসকলক মুখ্য অতিথি তথা সমল ব্যক্তি হিচাপে যোগদান কৰা কৃষি বিষয়া পাপুৰাম তেৰণে কৃষি কাৰ্যৰ সন্দৰ্ভত প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষণ প্ৰদানৰ সভাত 12খন গাঁৱৰ খেতিয়কসকলক একোখনকৈ স্প্ৰে মেচিন দিয়াৰ কথা ঘোষণা কৰে এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে উল্লেখ্য সভাত মুখ্য অতিথি পাপুৰাম তেৰণৰ উপৰিও সন্মানীয় অতিথি হিচাপে এৰাগাঁৱৰ চৰকাৰী গাঁওবুঢ়া ভদ্ৰ সিং তেৰণ কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক টিংকু ইংটি কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন বকলিয়া শাখাৰ সভাপতি বীৰেন সিং টকবি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে মঙ্গল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ মই সঞ্চয়তাই আজিৰ বাতৰি ইমানতে সামৰিছো চাই থাকিব কাট নিউজ চেনেল ধন্যবাদ